মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে, আমাৰো ভালে। আজি ভিডিঅ' বনাম বুলি অথনিবাৰ ভাবি আছিলোঁ, কিন্তু ইটো সিটো কৰি থাকোঁতে সময় বহুতেই হৈ গ'ল। আজি আহাৰৰ 7 দিন, আমি হাত লাগিছে বুলি কওঁ আজি। তাকে হাত লগাৰ কাৰণেও কিবা কিবি কাম কৰিবলগীয়া হ'ল। এয়া ৰাতিপুৱাই মায়ে হাত লাগিব বুলি বাৰীৰ পৰা বিচাৰি মেলি কিবা কিবি বুটলি আনিছে, নহ'লে এইকেইদিন ছিঙিব নোৱাৰিব। কোনটো খাবা? সেইটো কাটি দিম দেই, অকণমান পাছত খাবা। এয়া আমাৰ ছোৱালী মোবাইল চাই ব্যস্ত। চাইছা হাই কৈ দিয়া। আজি মোৰ পাৰ্চেল এটা আহিছিলে, তাকে বেটি মুখা খুলিছে। কি এয়া এবাৰ মই নতুনকৈ ব্যৱহাৰ কৰিম। তোমাৰ নহয় বেটি, মোৰহে। এইটো ফেচ ৱাছ হয়। The shampoo, এটা স্প্ৰে, সানস্ক্ৰিনৰ স্প্ৰে হয়। এটা চাওঁ এটা সানস্ক্ৰিন হয়। মই পাৰ্পলত অৰ্ডাৰ দিছিলোঁ এইবিলাক। এইটো মাস্ক, নাফালিবা ফালিবা। আজি দুপৰীয়া সাজৰ কাৰণে এইখিনি মিঠা মৰা হয়। গৰম দিনত খাই খুবেই ভাল লাগে, মই খাই বৰ ভাল পাওঁ। মোক বৌ এজনীয়ে দি পঠিয়াইছিলে। আপোনালোকে কি বুলি কয় মোক জনাবচোন। মই মিঠা মৰাখিনি মিহি মিহিকৈ কাটি লৈছোঁ, লগতে ৰচুন দুফুটামান লৈছোঁ আৰু অকণমান মিক্সাৰত চাউল গুড়ি কৰি লৈছোঁ। এইবাৰ আহক কেনেকৈ বনাওঁ চাওঁ। মিঠা মৰাখিনি উতলিলে কম কমকৈ পিঠাগুড়িখিনি দি দিব আৰু ভালদৰে লৰাই দিব। এইবাৰ আমাৰ মিঠা মৰা শাকখিনি হৈ গ'ল। এনেদৰে খাই খুবেই ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। এইবাৰ আমি ভাত খাই লওঁ, তাৰ পাছত আপোনালোকক লগ পাম। বেটিক মাৰিব দিয়া, এবাৰ মাৰিব দিয়া বেটি। পেলাই দিলা চব। ৰহিতে মাৰ মাৰ। আজি আমাৰ ঘৰলৈ আমাৰ ভাগিনটো আহিছে।
আমাৰ ঘৰত গাহৰি এটা আছে, তাক গা ধুৱাইছে, চাওঁগৈ বলক কেনেকৈ গা ধুৱাইছে। এয়া আমাৰ গাহৰিটো গা ধুৱাই আছে। ই গা ধুৱাই দিলে বৰ ভাল পায়। এয়া চাওক আমাৰ ইহঁতে কেৰম বৰ্ড খেলাতকৈ পাউডাৰ কিমান বেছিকৈ দি লৈছে। ঘৰৰ ভিতৰত বহুত গৰম লাগিছে, গছৰ তলতে জিৰণি লওঁ ব'লা। ব'লক গছৰ তললৈ যাওঁ। আমি এতিয়া গছৰ তলত বহি আছো গৰমত। এইগৰাকী এইফালে চাই আছে, এইফালে। আজি আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ। মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আপোনালোকক কি দিব পাৰিছোঁ নোৱাৰিছোঁ ক'ব নোৱাৰোঁ। আজি কিবা কিবি অলপ কাম আছে, সেইকাৰণে আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ। আৰু তেনেহ'লে আজিলৈ বাই বাই। যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টৰ যোগেদি জনাব কেনেকুৱা পালে, আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। বাই বাই।